यार तुम पुलिस वाले हो तो क्या कुछ भी कर लोगे? सोचिए जरा, इस महिला का प्राइवेट पार्ट तक जल गया। अरे इसका हाल देखकर हर कोई का दिल दहल जाए। তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মানে কি হ'ল, ৰাজস্থানৰ জয়পুৰৰ এটা ঘটনা ঘটিছিল। মানে কি মহিলা এজনীক পুলিচে গাত গৰম পানী মাৰি দিছে আৰু গোটেই মানে মহিলাজনী গোটেই জ্বলি গৈছে আৰু প্ৰাইভেট পাৰ্টো জ্বলি গৈছে। তো এনেকুৱা লেভেলো মানে পুলিচ মানে সেই আৰু মাইণ্ডছেট, এনেকৈ বেয়া মাইণ্ডছেটটো পুলিচৰ। তো ভাবক, মানে মহিলাজনীয়ে কি কৰিছিল, ৰাস্তাত মানে ঠেলা দি কেনে ম'ম' বেচিছিল আৰু সেনেকৈ জীৱন নিৰ্বাহ কৰিছিল। তো মহিলাজনীক মানে টাইমো নিদিলে মানে গুচাবৰ কাৰণে, ডাইৰেক্ট মানে কি আহি কেনে গৰম পানী মাৰি থৈ গৈছে। কেনেকৈ কি কৰিছে চাওকচোন, ভিডিঅ'টো চাওক এবাৰ। यार तुम पुलिस वाले हो तो क्या कुछ भी कर लोगे? सोचिए जरा, इस महिला का प्राइवेट पार्ट तक जल गया। अरे इसका हाल देखकर हर कोई का दिल दहल जाए। इस महिला की बस इतनी सी गलती थी कि ये रोड किनारे ठेला लगाकर अपना जीवन यापन कर रही थी, लेकिन एक पुलिस वाला वहाँ आता है और इस पर गर्म पानी उछालकर चला जाता है। कल्पना करके देखिए कि ये कितनी पीड़ा से गुजर रही होगी। दरअसल राजस्थान के जयपुर में सीएम का काफिला एक रोड से गुजर रहा था, जिस रोड किनारे ये महिला अपना ठेला लगाकर मोमोज बेचा करती थी, जिसके बाद पुलिस वाले इसे ठेला हटाने तक का टाइम नहीं दिया और आते के साथ इसके पूरे ठेले को पलट दिया जाता है, जिसके कारण उबल रहा पूरा खौलता पानी इसके बॉडी पर गिर जाता है। हैरानी की बात तो यह है कि इसके बाद पुलिस वाले जरा भी दया नहीं दिखाई और उल्टा कहते हैं कि ज्यादा इधर उधर करने की कोशिश की तो हम तुम्हें गोली मार देंगे। इस वीडियो को जितना हो सके उतना शेयर कीजिए ताकि इस पुलिस वाले पर कार्रवाई हो सके। তো মানে এনেকুৱা যদি মাইণ্ডছেটৰ পুলিচ মানে থাকে, তো গুণ্ডা কিয় লাগে? আৰু গুণ্ডা নালাগে। মানে বস্তুবিলাক কেনেকুৱা, পুলিচ নে গুণ্ডাগিৰি? এইটো মানে পুলিচৰ কাম কি, ডিউটি কি? সুৰক্ষা দিয়া। তো মানে ৰাইজক সুৰক্ষা দিয়া, তো ৰাইজক সুৰক্ষা দিব লাগে। তো সিহঁতে যদি গুণ্ডামি কৰে, তো মানে আইন নালাগে আৰু কি আৰু মানে মানে এইবিলাক হৈ কিয় আছে মানে আমাৰ। তো মই এটাই কথা ক'ম যে মানে 6 মাহ বছৰ ধৰি ৰানিং কৰি কষ্ট কৰি মানে যি খাকী পোচাকযোৰ পিন্ধা যায়, মানে খাকী পোচাকযোৰ কিহৰ কাৰণে পিন্ধা যায়? মানে এই সন্মান নেকি? খাকী পোচাকযোৰ এই সন্মান নেকি? মানে 2-এজন পুলিচৰ কাৰণে গোটেই পুলিচ সমাজখন আজি বেয়া। মানে কি ক'ম, সেয়ে আৰু 6 মাহ 1 বছৰ ৰানিং কৰি কষ্ট কৰি সেই খাকী পোচাকযোৰ গ্ৰহণ কৰি কেনে গুণ্ডামিহে কৰে নেকি? মানে গুণ্ডামি কৰিবৰ কাৰণে মানে পুলিচ হৈছে নেকি? ভাল নালাগে, এইবিলাক দেখি ভাল নালাগে। আৰু সাধাৰণ ৰাইজে কিবা কৰি খাই যে, তো তাত যদি গুণ্ডামি কৰা যায়, সেইটো ভাল নালাগে। আৰু বস্তুবিলাক চাব লাগে, আমাৰ চৰকাৰে চাব লাগে, গোটেইখিনি আমাৰ চৰকাৰে চাব লাগে। আজি মানে কি, মই এইটো কোৱা নাই যে বাহিৰত হৈছে, ৰাজস্থানত হৈছে, জয়পুৰত হৈছে, সেইটো কোৱা নাই। অসমতো হয়, অসমতো মানে ৰাস্তা কাষত দোকানী বহুত অত্যাচাৰ কৰে আৰু মাৰপিট কৰে পুলিচে, তো সেইবিলাকো দেখা যায়। তো আজি তাত সেনেকুৱা হৈছে, আমাৰ অসমতো হোৱাটো বেছি টাইম নালাগে। মানে পানী এনেকৈ গৰম পানী মাৰি দিব গাত, মানে সেয়াই আৰু বস্তুবিলাক গুণ্ডামি, টোটেলি গুণ্ডামি। তো এইবিলাক বন্ধ হ'ব লাগে, বন্ধ হোৱাটো বিচাৰোঁ। আমাক সেনেকুৱা সমাজ নালাগে, এনেকুৱা আৰক্ষী নালাগে আমাক। তো আমাৰ অসমত যাতে এনেকুৱা নহয়, মানে তাকে কামনা। আৰু মহিলাজনী ভুল কি আছিলে মানে মহিলাজনী ভুল কি আছিলে যে ৰাস্তাত ঠেলা দি কেনে, ৰাস্তা কিনাৰত মানে কাষত ঠেলা দি কেনে ম'ম' বেছি জীৱন নিৰ্বাহ কৰিছিলে। তো সেইটো কি মহিলাজনীৰ ভুল আছিলে নেকি? তো আপোনালোকে কমেণ্টত জনাব। মানে বেয়া লাগে, বহুত বেছি দুখ লাগে, কাৰণ মহিলাজনী মানে নায়ে আৰু এইখিনি জ্বলি গৈছে, গোটেই হাত, গোটেই প্ৰাইভেট পাৰ্ট জ্বলি গৈছে। আৰু মানে কি কিবা মন্ত্ৰীৰ নে কি ৰেলী নে কিবা এনেকৈ চলি আছিল। তো চলি থকা টাইমত চাগে পুলিচৰ গাড়ীখন ৰখাই কেনে মানে টাইমো নিদিলে ছাইড কৰা, ডাইৰেক্ট মানে পানী মাৰি কেনে গুচি গৈছে। আৰু যদি মহিলাজনক উল্টা কৈছে যে যদি বেছি কৰা আৰু তো গুলিয়াই দিম, মানে সেনেকৈ কৈছে। তো বেছি মানে দুখ কৰিব আৰু মানে কি কৰিছে, উল্টাই গুলিয়াই দিম বুলি কৈছে। যদি বেছি কৰে আৰু এলাৰ ওপৰত বেছি কথা কয় যদি গুলিয়াই দিম বুলি কৈছে। তো ভাবক কেনেকুৱা মাইণ্ডছেটৰ মানে আৰক্ষী বিষয়া থাকিব লাগিব। তো এই পোচাকযোৰক সন্মান কৰক, মানে এই পুলিচৰ খাকী পোচাকযোৰক সন্মান কৰক, শিকক। মানে গুণ্ডা নালাগে আৰু আমাৰ ভাৰতত, অসমত গুণ্ডা নালাগে যদি এনেকুৱা হয়। মানে অসমটো কিয় ল'লোঁ, কাৰণ অসমতো মানে এনেকুৱা হৈ থাকে কিছুমান, বা সাধাৰণ ৰাইজৰ পৰা পইচা লোৱা, সেয়ে আৰু গাড়ী ৰখাই মানে চব থাকিলেও পইচা লয়, কিবা লয়। তো আমাৰ অসমতো হৈ থাকে। মানে বেলেগ না, সাধাৰণ মানুহখিনিকে টাৰ্গেট কৰে পুলিচে, সাধাৰণ মানুহখিনিকে মানে সেই আৰু অত্যাচাৰ কৰে। তো এইবিলাক বন্ধ হ'ব লাগে সোনকালে, গোটেই এলা প্ৰচেছটো চাব লাগে চৰকাৰে, গোটেই কঠোৰ এটা শাস্তি হ'ব লাগে। আৰু সেই পুলিচকেইটাক মানে সিহঁতৰ যোগ্যই নহয় যে পুলিচ বিষয়া হোৱাৰ, আৰক্ষী বিষয়া সিহঁতৰ যোগ্যই নহয়। তো সিহঁতক ডাইৰেক্ট মানে সেই আৰু নিলম্বন কৰিব লাগে, বহিষ্কাৰ কৰিব লাগে আৰু শাস্তি প্ৰদান কৰিব লাগে, বা জেলে তাক যি নহওক মুঠতে শাস্তি এটা হ'ব লাগে। আৰু তো কঠোৰ শাস্তি হ'ব লাগে, সেইটোৱে বিচাৰোঁ। এইখিনিয়ে আছিল ভিডিঅ'টো। যদি
তো এইখিনি আছিল ক'ব লগা আৰু চেনেলটো নতুন হয় সকলোৱে ছাবস্ক্ৰাইব কৰিব মানে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যি কৰিব লাগে ছাবস্ক্ৰাইবটো কমচে কম কৰি দিব কাৰণ আমাৰ মানে কি নতুন শ্বৰ্ট ফিল্ম আহিব এইটো চেনেলত মই শ্বৰ্ট ফিল্ম দিম ভালকৈ দিম তো কাম চলি আছে ভালকৈ তো সকলোৱে যাতে মৰম জনায় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি সেই কৰি থ'ব আৰু ইমানেই আৰু